নমস্কাৰ, মোৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ কলডিলৰ মাছৰ মাথা। আৰু কলডিলৰ মাছৰ মাথা আঞ্জাখন মই কেনেদৰে বনাইছোঁ আহকচোন ভিডিঅ'টোৰ মাজলৈ। ইয়াত মই লৈছোঁ কলডিলখিনি ভালদৰে ধুই পেলাই কাটি লৈছোঁ। এতিয়া মই মিডিয়াম জোখৰ পিঁয়াজ এটা লৈছোঁ, নহৰু আদা বটা আৰু জলকীয়া 3টা লৈছোঁ। এতিয়া তেলখিনি গৰম হ'ব দিছোঁ। তেলখিনি গৰম হোৱাৰ লগতে মই দিছোঁ জিৰাখিনি ভালদৰে ফুটি অহাৰ লগতে মই দিছোঁ পিঁয়াজ, জলকীয়া আৰু ভালদৰে ভাজি লৈছোঁ। এতিয়া মই দিছোঁ নহৰু আদা পেষ্টখিনি কেঁচা গোন্ধ নোযোৱালৈকে মই ভাজি লৈছোঁ। এতিয়া মই কেঁচা গোন্ধ যোৱাৰ লগতে মই দিছোঁ কাটি লোৱা কলডিলখিনি আপোনালোকে ৰুকনিত ৰুকি ল'ব পাৰে। মই এনেদৰে কাটি লৈছোঁ। আৰু কলডিল খোৱা কিমান স্বাস্থ্যৰ কাৰণে ভাল আপোনালোকে জানেই সকলো। কলডিলত বহুত ভিটামিন থাকে আৰু আইৰণ থাকে। আৰু এতিয়া মই দিছোঁ সৰু চামুচে আধা চামুচ হালধি গুড়ি, আধা চামুচ মই দিছোঁ নিমখ, ভালদৰে মিলাই লৈছোঁ। আৰু এতিয়া মই অলপ সময়ৰ কাৰণে ঢাকি থ'ম। এতিয়া মোৰ এয়া ভাজ খাই আহিছে, দেখিছেই হয় কালাৰটো অলপ বেলেগ হৈ আহিছে। এতিয়া মই দিছোঁ জিৰা গুড়ি সৰু চামুচে আধা চামুচ, ভালদৰে মিলাই লৈছোঁ। এতিয়া মই ইয়াত দিছোঁ মাছৰ মাথাটো এনেদৰে ভাঙি লৈছোঁ। এতিয়া মই পানী দিছোঁ। পানী মই ইয়াত ব্যৱহাৰ কৰিছোঁ আধা কাপতকৈ কম হয়। আৰু এতিয়া মই অলপ সময়ৰ কাৰণে ঢাকি থ'ম। এয়া উতলি আহিছে। এতিয়া মই দিছোঁ জালুকৰ গুড়ি অলপ, নিমখ অলপ কমিলে কাৰণে নিমখ অকণ দিছোঁ। আৰু এনেদৰে বনাই খাবচোন, খাবলৈ বহুত ভাল হয়। আৰু ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যিসকলে নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।